বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰো সোঁহাতৰ বুঢ়া আঙুলিত এই চাইনটো আছে নেকি? যদি আছে আপুনিও এজন এই পৃথিৱীৰ জিনিয়াছ হয়। অধিক জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। ফেক্ট নম্বৰ 6, ডিষ্টিল ৱাটাৰ অৰ্থাৎ বেটাৰীত ইউজ কৰা পানীত কিয় বিদ্যুৎ সৰবৰাহ নহয়? আপুনি জানেনে? যদি নাজানে শুনক। ডিষ্টিল ৱাটাৰ অৰ্থাৎ বেটাৰীত ইউজ কৰা পানী সাধাৰণতে অম্ল নহয়, ক্ষাৰকীয় নহয়, যাৰ বাবে তাত কোনো ধৰণৰ আয়ন পোৱা নাযায়। আমি জানো যে কোনো এটা বস্তুত কাৰেণ্ট পাছ হ'বলৈ সেই বস্তুটো আয়নিক হ'বই লাগিব। গতিকে ডিষ্টিল ৱাটাৰ আয়নিক নহয়, সেয়ে তাত কাৰেণ্ট পাছ নহয়। এতিয়া হয়তো আপুনি ভাবিছে চাগে তেনেহ'লে কিয় ডিষ্টিল ৱাটাৰ বেটাৰীত ইউজ কৰা হয়? আচলতে এই পানী সঠিক ৰূপে যদি বেটাৰীত ইউজ কৰা হয় তেনেহ'লে বেটাৰীটোৰ আয়ুস বৃদ্ধি পায়। ফেক্ট নম্বৰ 5, গছৰ পাতৰ ৰং কিয় সেউজীয়া? আচলতে গছৰ পাতত ক্ল'ৰ'ফিল নামৰ এক পদাৰ্থ থাকে, যাৰ বাবে গছৰ পাতৰ ৰং সেউজীয়া হয়। আৰু গছৰ পাতবোৰ আমি প্ৰতি বছৰে এটা সময়ত সৰি পৰা দেখা পাওঁ। ইয়াৰ কাৰণ কি আপুনি জানেনে? আচলতে ইয়াৰ প্ৰধান কাৰণ হৈছে গছৰ পাতত এবাচাইচিছ নামৰ এক সঞ্জীৱনী পদাৰ্থ থাকে, যাৰ বাবে গছৰ পাতবোৰ পকি সৰি পৰে। ফেক্ট নম্বৰ 4, আপুনি এটা কথা লক্ষ্য কৰিছেনে? শাৰীৰিকভাৱে যিবোৰ লোক বাধাগ্ৰস্ত তেওঁলোকক কিয় বিশেষভাৱে সক্ষম বুলি কোৱা হয়? আচলতে তেওঁলোক শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ'লেও তেওঁলোকৰ বহুতৰে এক অনন্য প্ৰতিভা থাকে। সেয়েহে তেওঁলোক শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ'লেও মানসিকভাৱে যাতে সদায় মটিভেট হৈ থাকে, সুস্থ হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক বিশেষভাৱে সক্ষম বুলি কোৱা হয়। ফেক্ট নম্বৰ 3, আপুনিও এজন জিনিয়াছ নেকি? পৰীক্ষা কৰি চাওক। মই কোনো বেলেগ আঙুলিৰ কথা কোৱা নাই। যদি আপোনাৰ সোঁহাতৰ বুঢ়া আঙুলিত এই চাইনটো আছে তেনেহ'লে আপুনি জানি সুখী হ'ব যে আপোনাৰ বুদ্ধিশক্তি বহুত হাই হয়, আৰু এই বগা ৰংটো যিমানেই গাঢ় হয় আপুনি সিমানেই লজিকেল হয়। ফেক্ট নম্বৰ 2, আমি কিছুমান শব্দ দীঘল হ'লে আমাৰ বহুমূলীয়া সময় বচাবলৈ শ্বৰ্ট ফৰ্ম ইউজ কৰোঁ, নহয়নে? তেনেহ'লে ৱৰ্ল্ড ৱাইড ৱেব আৰু ইয়াৰ শ্বৰ্ট ফৰ্ম WWW কওঁতে কোনটো কওঁতে আপোনাৰ বেছি সময় লাগিছে? নিশ্চয় শ্বৰ্ট ফৰ্মটো কওঁতে, নহয়নে বাৰু? হয় বন্ধু বান্ধৱীসকল, ৱৰ্ল্ড ৱাইড ৱেবতকৈ শ্বৰ্ট ফৰ্মটো ক'লে বেছি সময় লাগে। এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট নহয়নে বন্ধু বান্ধৱীসকল? কমেণ্টত জনাবলৈ নাপাহৰিব। ফেক্ট নম্বৰ 1, মোবাইলৰ নাম্বাৰবোৰৰ আগত +1, +33, +99ৰ অৰ্থ কি? আচলতে এইবোৰ হৈছে একোটা ক্ৰান্তি কোড, যি সকলো দেশৰে বেলেগ বেলেগ। +1টো হৈছে আমেৰিকাৰ ক্ৰান্তি কোড, আমাৰ দেশৰ ক্ৰান্তি কোড হৈছে +91। ঠিক একেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে এইবোৰ সকলো দেশৰে বেলেগ বেলেগ ক্ৰান্তি কোড। আপুনি যদি আমেৰিকালৈ ফোন কৰিব খোজে তেনেহ'লে নাম্বাৰৰ আগত +1 লগাব লাগিব। ঠিক একেদৰে যদি আমেৰিকাৰ পৰা আমালৈ কল আহে তেতিয়া তেওঁলোকে নাম্বাৰৰ আগত +91 লগাব লাগিব। কিন্তু এতিয়া প্ৰশ্ন উঠে, আমেৰিকাৰ যে ক্ৰান্তি কোড +1, আমাৰ +91 কিয় হ'ল? আচলতে 1950ৰ সময়ত যেতিয়া টেলিকমিউনিকেশ্যন গ্ৰ' হৈ আছিল তেতিয়া আমেৰিকাৰ বহুত অৱদান আছিল এই টেকন'লজিটোক বিশ্বৰ সকলো ঠাইতে বিয়পাই দিয়াত। আমেৰিকাই প্ৰথম ইণ্টাৰনেশ্যনেল ডাইৰেক্ট কলিঙক পচিবল কৰিছিল। বৰ্তমান সময়ত ক্ৰান্তি কোড এই সকলোবোৰ ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন চমুকৈ ITU-এ কণ্ট্ৰল কৰে, য'ত বিশ্বৰ সকলো দেশ লগ লাগি আছে। এই ITU সংস্থাটো গোটেই বিশ্বৰ এটা এজেঞ্চি হয়, য'ত বিশ্বৰ সকলো ক্ৰান্তি এগ্ৰী হৈছে, চাইন কৰিছে যে এইটো আমাৰ কোড আৰু সেইটো আপোনালোকৰ কোড। যিহেতু আমেৰিকাত ইয়াৰ অৱদান বেছি, সেয়েহে তেওঁলোকে তেওঁলোকৰ কোড +1 ৰাখিছিল। বৰ্তমান সময়ত যিবোৰ দেশে এই ক্ৰান্তি কোডবোৰত এগ্ৰী হৈছিল ঠিক একেদৰে শান্তিপূৰ্ণভাৱে এই ক্ৰান্তি কোডবোৰ চলি আছে।